নমস্কাৰ বন্ধুসকল, নিশ্চয় ভালে আছে আপোনালোক। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে বিশ্বব্ৰহ্মাণ্ডৰ বিভিন্ন গুৰুত্বপূৰ্ণ 10টা তথ্যৰ বিষয়ে জানো আহকচোন। নাম্বাৰ 1, আপুনি যদি ইংৰাজীত সংখ্যাসমূহ 1ৰ পৰা আখৰেৰে লিখিবলৈ আৰম্ভ কৰে, তেনেহ'লে আপুনি বি আখৰটো তেতিয়ালৈকে নাপায় যেতিয়ালৈকে আপুনি বিলিয়ন শব্দটো নিলিখে। নাম্বাৰ 2, আপোনালোকে অক্টোপাছ ক'ৰবাত নহয় ক'ৰবাত নিশ্চয় দেখিবলৈ পাইছে। অক্টোপাছৰ 8খন হাত থকা দৃশ্যই আমাক আমোদ দিয়ে নহয়নে? কিন্তু আপুনি জানেনে, অক্টোপাছৰ দেহত 3টা হৃদপিণ্ড, 9টা মগজু থাকে। ইয়াৰ উপৰিও অক্টোপাছৰ তেজৰ ৰং নীলা হয় আৰু ইহঁতৰ যদি কিবা কাৰণত কোনোবা এখন হাত ছিঙি যায় বা কাটি দিয়া হয়, তেন্তে সেই স্থানৰ পৰা পুনৰ এখন নতুন হাতৰ সৃষ্টি হয়। আচৰিত নহয়নে বাৰু? কিছুমান প্ৰজাতিৰ অক্টোপাছ আছে যিয়ে নিজৰ প্ৰজাতিৰ অক্টোপাছক মাৰি ভক্ষণ কৰে। সমগ্ৰ বিশ্বতে প্ৰায় 300ৰো অধিক প্ৰজাতিৰ অক্টোপাছ আছে, কিন্তু ইয়াৰে ভিতৰত ব্লু ৰিংড অক্টোপাছ সকলোতকৈ বেছি ভয়ানক আৰু বিষাক্ত। এই অক্টোপাছৰ বিষ মানুহৰ শৰীৰত প্ৰৱেশ কৰিলে লগে লগে 30 ছেকেণ্ডৰ ভিতৰত মানুহৰ মৃত্যু হ'ব পাৰে। এইবিধ অক্টোপাছ হিন্দ মহাসাগৰ আৰু অষ্ট্ৰেলিয়া সাগৰত পোৱা যায়। নাম্বাৰ 3, বিশ্বত প্ৰথম স্কুলৰ হোমৱৰ্ক 1905 চনত ৰবাৰ্টো নেভিলিছ নামৰ ইটালিয়ান ব্যক্তি এজনে আৱিষ্কাৰ কৰিছিল। পাছলৈ সমগ্ৰ বিশ্বতে এই ব্যৱস্থা আদৰি লয়। নাম্বাৰ 4, বিশ্বত গ্ৰেট ফ্ৰিগেট নামৰ এবিধ চৰাই আছে। এই চৰাইবিধে 2 মাহ পৰ্যন্ত তলত নপৰাকৈ বা জিৰণি নোলোৱাকৈ অহৰহ আকাশত উৰি থাকে। এইটো বাৰু আচৰিত যেন লগা নাইনে? আচলতে এই চৰাইবিধে সাগৰৰ ওপৰত উৰে আৰু সাগৰৰ মাজত জিৰণি লোৱা কোনো স্থান নাথাকে বাবে যেতিয়ালৈকে পাৰ নাপায় তেতিয়ালৈকে একেৰাহে উৰিয়েই থাকে। এই চৰাইবিধে অন্য চৰাইৰ দৰে অহৰহ পাখি মাৰি উৰি নাথাকে, কিন্তু ইহঁতে এবাৰ পাখি মাৰি 40 মিনিট পৰ্যন্ত উৰি থাকিব পাৰে। মতা গ্ৰেট ফ্ৰিগেট চৰাই দেখিবলৈ বৰ ধুনীয়া হয়, কাৰণ ইহঁতৰ বুকুত ৰঙা ৰঙৰ এটা হাৰ্ট বেলুনৰ দৰে থাকে আৰু মাইকী গ্ৰেট ফ্ৰিগেট চৰাইৰ ওপৰ অংশ ক'লা আৰু তলৰ অংশ বগা হয়। দীঘল প্ৰায় 85ৰ পৰা 105 চেণ্টিমিটাৰ হয় আৰু ওজনো প্ৰায় 1000 পৰা 1450 গ্ৰাম পৰ্যন্ত হয়। নাম্বাৰ 5, আমাৰ ব্ৰহ্মাণ্ডত এনে এক ৰহস্যময় আলৌকিক দৃশ্য আছে যি দৃশ্যৰ কথা জানি আপুনিও আচৰিত হ'ব। পৃথিৱীৰ পৰা প্ৰায় 7000 আলোকবৰ্ষ দূৰত্বত থকা চাউদাৰ্ণ ক্ৰাব নেবুলা নামৰ এটুকুৰা আকৰ্ষণীয় দৃশ্য আছে। মহাকাশৰ এই দৃশ্যটো হিন্দু ভগৱান শিৱৰ হাতত থকা ডম্বৰু নামৰ বাদ্যযন্ত্ৰটোৰ সৈতে প্ৰায় একেই। এই দৃশ্যটো পোনপ্ৰথমে 1967 চনত স্কাই কেটালগৰ দ্বাৰা নিৰীক্ষণ কৰা হৈছিল। ইয়াৰ পিছত 1989 চনত লা চিলা অবজাৰভেটৰী টেলিস্কোপৰ দ্বাৰা অনুসৰণ কৰা হয়, কিন্তু এই দৃশ্যটো সম্পূৰ্ণ স্পষ্টৰূপে 1999 চনত হাবল স্পেচ টেলিস্কোপৰ দ্বাৰা দেখিবলৈ পোৱা গৈছিল। 2019 চনত HST ছেটেলাইটৰ দ্বাৰা পুনৰ ফটো লোৱা হৈছিল। এই দৃশ্যৰ মাজৰ অংশত 2টা তৰা আছে। এই তৰা দুটাৰ নাম ৰেড গিগাণ্ট আৰু হোৱাইট ড্বাৰ্ফ। মহাকাশৰ এই দৃশ্যটোক বিজ্ঞানীসকলে ৰে 1647 অৰ হেন 2104 নাম দিয়া হৈছে, কিন্তু মহাকাশৰ নেবুলা চাউদাৰ্ণ স্কাইত অৱস্থিত বাবে ইয়াক চাউদাৰ্ণ ক্ৰাব নেবুলা বুলিও জনা যায়। নাম্বাৰ 6, আপুনি জানেনে, বিশ্বৰ আটাইতকৈ দীঘল আৰু আটাইতকৈ বেছি ওজনৰ কলমটো আমাৰ ভাৰততেই আছে। এই কলমটো দীঘলে প্ৰায় 18 ফুট 0.53 ইঞ্চি আৰু ওজনো প্ৰায় 37 কেজি 23 গ্ৰাম। আৰু এই কলমটোৰ নাম হৈছে বল পইণ্ট পেন আৰু এই কলমটো নিৰ্মাণ কৰি উলিয়াইছে আচাৰ্য মাকুনাৰী শ্ৰীনিবাস নামৰ ব্যক্তিজনে। এই কলমটো গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰা হৈছে। এই কলমটো কিন্তু কেৱল সজাই থ'বলৈকে বনোৱা হোৱা নাই, এই কলমটোৰ দ্বাৰা লিখিবও পাৰি। এই কলমটো বাৰু ক'ত আছে আপুনি জানেনে? হয়, এই কলমটো আছে ভাৰতৰ হায়দৰাবাদত। উক্ত ফটোখনত যিজন ব্যক্তিয়ে চকলেট ৰঙৰ চাৰ্ট পৰিধান কৰি আছে, তেখেতে এই কলমটো আৱিষ্কাৰ কৰি উলিয়াইছে। নাম্বাৰ 7, আপুনি পৃথিৱীত প্লেগ, কলেৰা, স্পেনিছ ফ্লু আৰু বৰ্তমান কৰোনা এইসমূহ বিভিন্ন মহামাৰীৰ নাম নিশ্চয় শুনিছে, আৰু লগতে মহামাৰীসমূহৰ লক্ষণসমূহৰ সম্পৰ্কেও আপুনি কিছু কথা নিশ্চয় জানে। কিন্তু আপুনি ডান্সিং প্লেগ মহামাৰী সম্পৰ্কে শুনিছেনে আৰু ইয়াৰ লক্ষণসমূহৰ সম্পৰ্কে জানেনে বাৰু? এই ডান্সিং প্লেগ নামৰ মহামাৰী দেখা দিছিল 1518 চনত ষ্ট্ৰাছবাৰ্গৰ আলজাছ চহৰত। প্ৰতিটো মহামাৰীৰ লক্ষণ বেলেগ বেলেগ থাকে।
ঠিক তেনেকৈ এই মহামাৰীৰ নাম যেনেকৈ ডান্সিং প্লেগ, ইয়াৰ লক্ষণো তেনেকুৱাই। ডান্সিং প্লেগ হোৱা ব্যক্তিসকলে নাচি নাচি মৃত্যুক সাৱটি ল'ব লগা হৈছিল। শুনিবলৈ আচৰিত যেন লাগিলেও ই এক সত্য ঘটনা। প্ৰতিদিনে 50ৰ পৰা আৰম্ভ কৰি 300-400 লৈ নাচি নাচি মৃত্যু হৈছিল এই মহামাৰীত। এটাক দেখিলে অন্য এটাই নাচিবলৈ আৰম্ভ কৰিছিল। নচা অভ্যাসটো এটা তেওঁলোকৰ আসক্তৰ দৰে হৈ পৰিছিল। নাম্বাৰ 8, আপুনি জানেনে টেবলেটৰ মাজভাগত দুভাগ কৰা এনেকুৱা কিছুমান চিহ্ন কিয় দিয়া হয় আৰু এই চিহ্নডালৰ নাম কি হয়? অৱশ্যে সকলো টেবলেটতে কিন্তু এই চিহ্ন নাথাকে। এই চিহ্নডালক স্ক'ৰিং লাইন নাইবা ডিব'ছড লাইন বুলি কোৱা হয়। এই চিহ্নডালে ইয়াকে বুজায় যে টেবলেটটোৰ পাৱাৰ বেছি। যদি টেবলেটটো 100 mg হয়, আপুনি খাব লাগে তাৰে 50 mg, তেন্তে টেবলেটটো আধা অংশ আপুনি ভাঙি খাব পাৰে। যিবোৰ টেবলেটত এনে স্ক'ৰিং লাইন নাথাকে, তেনেবোৰ টেবলেট ভাঙি খাব নালাগে। কিন্তু এইখিনিতে এটা কথা কওঁ ৰ'ব, মোৰ এই তথ্যটো জানি আপোনালোকে টেবলেটত এইদৰে যদি চিহ্ন দেখা পায়, তেনেহ'লে কিন্তু আপোনালোকে নিজেই সেই টেবলেটটো ভাঙি খাবলৈ নল'ব। যদি ডাক্তৰে পৰামৰ্শ দিয়ে, তেনেহ'লেহে আপোনালোকে সেই টেবলেটটো ভাঙি খাব পাৰে। মই কেৱল আপোনালোকৰ জ্ঞাতাৰ্থেহে জনাইছোঁ, আপোনালোকক কিন্তু খাবলৈ অনুৰোধ কৰা নাই আকৌ। নাম্বাৰ 9, আপোনালোকে ডাক্তৰৰ কান্ধত প্ৰতিটো সময়তে ওলমি থকা এই ইনষ্ট্ৰুমেণ্টটো নিশ্চয় দেখিবলৈ পাইছে। হয়, এই ইনষ্ট্ৰুমেণ্টটোৰ নাম হৈছে ষ্টেথোস্কোপ। এতিয়া পিছে এই ষ্টেথোস্কোপ কোনে, কেতিয়া আৰু কিয় বনাইছিল জানেনে বাৰু? এই ষ্টেথোস্কোপ পোনপ্ৰথমে 1816 চনত ৰেনিছ থিঅ'ফিল য়াচিণ্ট লেনিক নামৰ শৰীৰ চিকিৎসক এজনে আৱিষ্কাৰ কৰিছিল। ইয়াৰ আগতে ৰোগীক শৰীৰত বা বুকুত কাণ লগাই শুনিব লগা হৈছিল, কিন্তু মহিলাসকলৰ বুকুত কাণ লগাই শুনাৰ বাবে এই ক্ষেত্ৰত অলপ অসুবিধা হৈছিল। সেই সময়ত এদিন এগৰাকী মহিলাই হৃদযন্ত্ৰৰ সমস্যাৰ বাবে লেনিকৰ ওচৰলৈ চিকিৎসাৰ বাবে আহিছিল। তেতিয়া ডাক্তৰজনে অলপ ডাঠ কাগজেৰে ঘূৰণীয়া টিউব আকাৰ কৰি এটা মূৰ মহিলাগৰাকীৰ বুকুত লগায় আৰু আনটো মূৰ তেওঁ কাণত লগাই পৰীক্ষা কৰিছিল। এই পৰীক্ষণমূলক কামটোত তেওঁ বিশেষভাৱে সফল হৈছিল। পাছত তেওঁ এই আৰু সেই কাঠেৰে ঘূৰণীয়া কৰি এটা মূৰত মাইক্ৰফোন লগাই আৰু আনটো মূৰত এয়াৰবেছ কৰি এনে এবিধ আহিলা প্ৰস্তুত কৰি লয় আৰু ইয়াৰ নাম ষ্টেথোস্কোপ ৰখা হয়। আৰু 1829 চনত ফ্লেক্সিবল ষ্টেথোস্কোপ বনোৱা হয়। ষ্টেথোস্কোপ শব্দটো গ্ৰীক ভাষাৰ পৰা অহা। ইয়াৰ অৰ্থ হৈছে ষ্টেথোছ মানে বুকু আৰু স্কোপ মানে পৰীক্ষণ। ষ্টেথোছ প্লাছ স্কোপ ইকুৱেল টু ষ্টেথোস্কোপ। বন্ধুসকল, 10 নম্বৰ তথ্যটো জনাৰ আগেয়ে যদি আপুনি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে ছাবস্ক্ৰাইব কৰি লওক। আৰু যদি আমাৰ ফেচবুক পেজত চাই আছে, তেন্তে পেজটো লাইক এণ্ড ফ'ল' কৰি দিয়ক। তেনেহ'লে বন্ধুসকল, এতিয়া আমি জানো আহকচোন 10 নম্বৰ তথ্যটোনো কি। 10 নম্বৰ তথ্যটো হৈছে আমাৰ সকলোৰে আমুল শব্দটো নিশ্চয় চিনাকি শব্দ, নহয় জানো? আপোনালোকেও যেতিয়া দোকান বজাৰৰ পৰা বস্তু ক্ৰয় কৰিবলৈ যায়, তেতিয়া সম্ভৱতঃ আমুল ব্ৰেণ্ডৰে ক্ৰয় কৰে, নহয় জানো? যেনে আমুল মিল্ক, আমুল বাটাৰ, আমুল চকলেট, আমুল আইচক্ৰীম ইত্যাদি ইত্যাদি। কিন্তু আপুনি জানেনে এই আমুলৰ সম্পূৰ্ণ নাম কি? আমুলৰ ফুল ফৰ্ম হৈছে আনন্দ মিল্ক ইউনিয়ন লিমিটেড। আৰু এই আনন্দ শব্দটো হৈছে গুজৰাটৰ এখন গাঁৱৰ নাম। এই গাঁওখনতে ভাৰতৰ ভিতৰত অধিক গাখীৰ উৎপাদন হয় আৰু ইয়াৰ বাবে এই গাঁওখনক মিল্ক কেপিটেল অফ ইণ্ডিয়া বুলি কোৱা হয়। অৰ্থাৎ ভাৰতৰ গুজৰাটৰ আনন্দ নামৰ গাঁওখন হৈছে এখন গাখীৰৰ ৰাজধানী। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিল তেন্তে শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ বন্ধুবৰ্গয়ো এই সম্পৰ্কে জ্ঞাত হয়। আৰু টপ 10 তথ্যৰ ভিতৰত আপোনাৰ কোনটো তথ্য বেছি ভাল লাগিল কমেণ্ট কৰি জনাবচোন। আৰু এনেবোৰ জ্ঞানমূলক ভিডিঅ' পাই যাবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ফেচবুক পেজত চাই আছে, তেন্তে পেজটো লাইক এণ্ড ফ'ল' কৰি দিব। ধন্যবাদ।